আজি আমি সন্তুলিত ৰাসায়নিক সমীকৰণৰ বিষয়ে আলোচনা কৰিম। তোমালোকে ভিডিঅ'টো সম্পূৰ্ণকৈ স্কিপ নকৰাকৈ চাবা, গোটেইখিনি তথ্য বুজি পাবা। এয়া আছিল সন্তুলিত ৰাসায়নিক সমীকৰণ। সন্তুলিত ৰাসায়নিক সমীকৰণ কেনেকৈ কৰে আমি শিকিম। তাৰ আগত আমাক সন্তুলিত সমীকৰণটো জানিব লাগিব। স্ক্ৰীনত তোমালোকে এটা ৰাসায়নিক সমীকৰণ দেখা পাই আছো। ইয়াত সোডিয়ামে ক্লৰিনৰ লগত বিক্ৰিয়া কৰি সোডিয়াম ক্লৰাইড লৱণ উৎপন্ন কৰিছে। এই ৰাসায়নিক সমীকৰণটো সন্তুলিত অৱস্থাত আছে নে নাই প্ৰথমে আমাক চাব লাগিব। তাৰপিছত যদি থাকে তেনেহ'লে এনেকৈ থৈ দিবা, আৰু যদি সন্তুলিত অৱস্থাত নাথাকে তেনেহ'লে সন্তুলিত ৰাসায়নিক সমীকৰণ বনাব লাগিব। সন্তুলিত ৰাসায়নিক সমীকৰণ আমি এই সমীকৰণৰ পৰা বুজি ল'ম। এটা সমীকৰণৰ যোনবোৰ মৌল লগ হৈছে সেইবোৰক কয় বিক্ৰিয়ক, আৰু যিখিনি বস্তু উৎপন্ন হয় তাক কি কয় বিক্ৰিয়াজাত। তেনেহ'লে এই সমীকৰণৰ পৰা আমি এইটো ধাৰণা ল'ম যে এই সোডিয়াম আৰু ক্লৰিন যিহেতু একলগ হৈ সোডিয়াম ক্লৰাইড লৱণ উৎপন্ন কৰিছে, সোডিয়াম আৰু ক্লৰিনে কি বিক্ৰিয়ক পদাৰ্থ, আৰু সোডিয়াম ক্লৰাইড কি বিক্ৰিয়াজাত পদাৰ্থ। এতিয়া এই বিক্ৰিয়ক পদাৰ্থৰ যিখিনি ভৰ আৰু বিক্ৰিয়াজাত পদাৰ্থৰ ভৰ সমান হ'লেহে সেই সমীকৰণটো সন্তুলিত সমীকৰণ বুলি আমি ক'ব পাৰোঁ। ইয়াত সোডিয়াম কেইটা আছে এটা, ক্লৰিনৰ কেইটা আছে দুটা, আৰু ইয়াত সোডিয়াম এটা, ক্লৰিন কেইটা আছে এটা। তেনেহ'লে সমান আছে নেকি? ইয়াত তিনিটা, ইয়াত কেইটা দুটা, সমান নাই, যাৰ কাৰণে এই সমীকৰণটো সন্তুলিত সমীকৰণ হয়। এতিয়া এই সমীকৰণটো আমি কেনেকৈ সন্তুলিত কৰিম চোৱা। এতিয়া আমি এই ৰাসায়নিক সমীকৰণটো সন্তুলিত ৰাসায়নিক সমীকৰণ বনাম। চোৱা, এই ৰাসায়নিক সমীকৰণটো সন্তুলিত সমীকৰণ বনোৱাৰ আগতে তোমালোকে ৰাফ পেপাৰত লিখি ল'বা। সোডিয়ামে ক্লৰিনৰ লগত বিক্ৰিয়া কৰি সোডিয়াম ক্লৰাইড লৱণ উৎপন্ন কৰিছে, আৰু এই সোডিয়াম ক্লৰাইড লৱণটো আমি খোৱা লৱণ। তোমালোকে ৰাফ পেপাৰত এনেকৈ লিখি ল'বা, সোডিয়াম আৰু ক্লৰিন। সুবিধাৰ কাৰণে তোমালোকে এনেকৈ চাৰ্ট বনাই ল'বা, লেফ্ট আৰু ৰাইট। এই লেফ্ট ছাইডত চোৱা, সোডিয়ামৰ কেইটা পৰমাণু আছে এটা, ক্লৰিনৰ কেইটা আছে দুটা। ৰাইট ছাইডত সোডিয়ামৰ এটা, ক্লৰিনৰ কেইটা এটা। সোডিয়ামৰ দুয়োফালে একে আছে, ইয়াতো 1 ইয়াতো 1, বাট ক্লৰিনৰ আছে 2 আৰু 1। সেইকাৰণে ক্লৰিনৰ ইয়াত তুমি 2 বনাই দিয়া, ইয়াত 2। এই 2টো তুমি এতিয়া ইয়াত লিখিব লাগিব। যদি তুমি ইয়াত লিখা তেনেহ'লে নহ'ব, এই 2টো আমি সন্মুখত লিখি দিম। চ' ক্লৰিনৰ তলত একো নাই, মানে কি আছে 1, একো লগত 2 পূৰণ কৰা, 2 1 গুণ 2। যিহেতু আমি ইয়াত দিয়া হৈছে এই 2টো দুয়োটাৰ লগতে পূৰণ হিচাপে থাকিব, সোডিয়ামৰ লগতে পূৰণ হ'ব, 2 1 গুণ 2। সোডিয়ামৰ কেইটা হ'ব দুটা। তেনেহ'লে সোডিয়ামৰ এইটো ছাইডত দুটা হৈ গ'ল, বাট এইটো ছাইডত কেইটা আছে এটা, ইয়াতো কেইটা বনাব লাগিব দুটা, যাৰ কাৰণে ইয়াত কি লিখিবা 2। আমাক এইখিনি হৈছে সন্তুলিত ৰাসায়নিক সমীকৰণ। এইখিনি তোমালোকৰ পৰীক্ষাত লিখিব নালাগে, এইখিনি জাষ্ট ৰাফ বুজোৱাৰ কাৰণে। মেগনেছিয়ামে অক্সিজেনৰ লগত বিক্ৰিয়া কৰি মেগনেছিয়াম অক্সাইড উৎপন্ন কৰিছে। এই ৰাসায়নিক সমীকৰণটো আমি কেনেকৈ সন্তুলিত ৰাসায়নিক সমীকৰণ বনাম। প্ৰথমে এনেকৈ ৰাফ হিচাপত লিখিলোঁ মেগনেছিয়াম আৰু অক্সিজেন। লেফ্টত মেগনেছিয়ামৰ পৰমাণু কেইটা আছে এটা, অক্সিজেনৰ পৰমাণু কেইটা আছে দুটা, লিখিলোঁ। এবাৰ ৰাইটত চোৱা, মেগনেছিয়ামৰ কেইটা আছে এটা, অক্সিজেনৰ কেইটা আছে এটা। মেগনেছিয়ামৰ লেফ্টতো এটা, ৰাইটতো এটা, ইয়াতো এটা, ইয়াতো এটা, ছেম একে আছে। অক্সিজেনৰ ইয়াত দুটা আছে, আৰু ইয়াত কেইটা আছে এটা আছে। চ' ইয়াত দুটা বনাব লাগিব, দুটা বনাই দিয়া। এবাৰ মিলিছে, তেনেহ'লে দুটা বনোৱাৰ কাৰণে ইয়াত 2 লিখি দিয়া। যেতিয়া ইয়াত দুটা বনাইছোঁ অক্সিজেন, ইয়াত একো নাই, মানে 1 আছে, 2ৰ লগত 1 পূৰণ কৰা 2। ইয়াৰ মেগনেছিয়ামৰো কেইটা আছে এটা, 1ৰ লগত 2 পূৰণ কৰাৰ লগে লগে কি হ'ব মেগনেছিয়ামৰো দুটা হৈ গ'ল। মেগনেছিয়ামৰ যিহেতু ইয়াত দুটা হৈছে, তেনেহ'লে ইয়াতো দুটা বনাব লাগিব, ইয়াত 2 বনাই দিয়া, আৰু এই 2টো ইয়াত লিখি দিব লাগিব। এইটো হৈছে আমাৰ কি সন্তুলিত ৰাসায়নিক সমীকৰণ।
তিনি নম্বৰ সমীকৰণটো চোৱা হাইড্ৰজেনে অক্সিজেনৰ লগত বিক্ৰিয়া কৰি পানী উৎপন্ন হৈছে এই সমীকৰণটো আমি কেনেকৈ সন্তুলিত কৰিম হাইড্ৰজেন আৰু অক্সিজেন লিখি লোৱা লেফ্ট সাইড আৰু ৰাইট সাইড এই লেফ্ট সাইডত হাইড্ৰজেনৰ কেইটা পৰমাণু আছে দুটা লিখি লোৱা অক্সিজেনৰ কেইটা পৰমাণু আছে দুটা লিখি লোৱা ইয়াৰ পিছত ৰাইট সাইড হাইড্ৰজেনৰ কেইটা পৰমাণু আছে দুটা অক্সিজেনৰ কেইটা আছে এটা তেনেহ'লে এবাৰ আমাক সন্তুলিত কৰিব লাগে হাইড্ৰজেনৰ লেফ্ট আৰু ৰাইট একে আছে কিন্তু অক্সিজেনৰ লেফ্ট আৰু ৰাইট একে নাই যাৰ কাৰণে ইয়াত দুটা আছে ইয়াতো কেইটা বনাব লাগিব দুটা ইয়াত 2 লিখিছোঁ মানে কি আমি এই অক্সিজেন ইয়াত 2 লিখিব নোৱাৰোঁ যাৰ কাৰণে ইয়াৰ সন্মুখত 2 লিখিব লাগিব চ' অক্সিজেনৰ তলত একো নাই মানে কি আছে 1 2ৰ লগত 1 পূৰণ কৰি দিয়া 2 1 গুণ 2 অক্সিজেন কেইটা হৈ গ'ল দুটা এবাৰ হাইড্ৰজেনৰ কেইটা আছে 2ৰ লগত 2 পূৰণ কৰি দিয়া 2 2 গুণ 4 তেনেহ'লে হাইড্ৰজেনৰ ৰাইট সাইডত কেইটা হৈ গ'ল 4টা কিন্তু হাইড্ৰজেনৰ লেফ্ট সাইডত কেইটা আছে দুটা তেনেহ'লে ইয়াত 4টা বনাব লাগিব না নাই সেইকাৰণে ইয়াত আমি 4 বনাই দিছোঁ তেনেহ'লে এই হাইড্ৰজেনটো 4 যেতিয়া বনাম কি পূৰণ কৰিব লাগিব 2 2ৰ লগত 2 পূৰণ কৰিলে কিমান হৈ গ'ল 4 এইটোই আমাৰ কি সন্তুলিত ৰাসায়নিক সমীকৰণ হাইড্ৰজেন আৰু নাইট্ৰজেনৰ মাজত বিক্ৰিয়া ঘটি এমনিয়া উৎপন্ন হৈছে এই ৰাসায়নিক সমীকৰণটো আমি এতিয়া কি সমীকৰণ বনাম সন্তুলিত ৰাসায়নিক সমীকৰণ লিখিলো হাইড্ৰজেন আৰু নাইট্ৰজেন হাইড্ৰজেনৰ কেইটা পৰমাণু আছে দুটা লেফ্টত নাইট্ৰজেনৰ কেইটা আছে দুটা ইয়াত আছে হাইড্ৰজেনৰ কেইটা তিনিটা আৰু নাইট্ৰজেনৰ কেইটা এটা তেনেহ'লে নাইট্ৰজেনৰ ইয়াত কেইটা আছে এটা মানে ইয়াত এটা আছে আৰু ইয়াত আছে দুটা তেনেহ'লে আমাক কি কৰিব লাগিব এই নাইট্ৰজেন ইয়াত দুটা বনাব লাগিব যেহেতু ইয়াত দুটা আছে লেফ্ট সাইডত দুটা আছে ইয়াতো দুটা বনাব লাগে চোৱা ইয়াত দুটা বনাই দিয়া তেনেহ'লে ইয়াত 2 লিখি দিয়া ইয়াত যেতিয়া নাইট্ৰজেন দুটা বনাইছোঁ চোৱা ইয়াত হাইড্ৰজেনৰ 3টা আছে 3ৰ লগত 2 পূৰণ 3 2 গুণ 6 অট'মেটিকলি ইয়াত কেইটা হৈ গ'ল 6টা তেনেহ'লে ইয়াত হাইড্ৰজেন আছে দুটা আৰু এইটো সাইডত আছে 6টা হৈ গ'ল তেনেহ'লে ইয়াতো 6 বনাব লাগিব এইটো 6 বনাব লাগিব এই হাইড্ৰজেনৰ লগত কিমান পূৰণ কৰিলে 6 হ'ব এইটো হৈ গ'ল সন্তুলিত ৰাসায়নিক সমীকৰণ এইখিনি জাষ্ট আমি ৰাফ কৰিছোঁ এইখিনি লিখিব নালাগে এইটো এই সমীকৰণটোহে আমাক লিখিব লাগে